নমস্কাৰ। আজি মনটো অলপ ভাল নহয়, যিহেতু ৰুমত যামগৈ, সেইটো কাৰণে ৰাতিপুৱাই শুই উঠি এইফালে বৰা চাউলৰ পিঠাপুৰি লৈছোঁ, কাৰণ মই খাই বহুত বেছি ভাল পাওঁ। আৰু এইফালে আহি ডাইৰেক্ট বাছতে ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। ঘৰত ষ্টাৰ্ট কৰিবৰ কাৰণে সময় নাপালোঁ, কাৰণ দেৰি হৈ গ'ল যে। এইফালে মানসী আহিলেই বাছতে। এয়া মই তামোল লৈ আহিছিলোঁ, দুজনীয়ে খালোঁ বাছতে এখন এখন। আহি আৰু ৰুম পালোহি। ৰুম পাই মেলি আকৌ ভাত কেইটামান খাই ডিউটিলৈ যাবলৈ এওঁলোকো ওলাইছে যাবৰ কাৰণে ডিউটি। আৰু ইফালে আহি মানে আমি ডিউটি পাই গ'লোহি। পাই এইফালে টুটু বাৰ লগত কথা পাতি আছোঁ, যিহেতু বহুত দিনৰ মূৰত লগ পালোঁ যে। এখেত হৈছে মনা বা। এনেই জোকাই থাকোঁ, ভাল লাগে। এইফালে আমাৰ যাবলৈ টাইম হৈ গ'ল। 9টা বজাত আমাৰ ডিউটি টাইম শেষ হৈ যায়, আৰু এতিয়া আমি ৰুমলৈ বুলি গৈ আছোঁ। আমি এতিয়া ৰুম আহি পালোহি। আজিলৈ ইমানেই আছিল, বাই।